Hey guys, সৰস্বতী পূজাৰ পৰা আহিলোঁ। এতিয়া যাওঁ যিহেতু পাঠশালাত অসম সাহিত্য মেলা হৈ আছে, তালৈকে আহি কৰি লৈ পেলাই অকণমান ৰেষ্ট লৈ এতিয়া ৰেডি হৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আমিও চাম, লগতে আপোনালোককো দেখুৱাম কি পাওঁ কি নাপাওঁ। কিন্তু ভিডিঅ'টো একেলগে দিম নে বেলেগ বেলেগকৈ দিম সেইটো এডিট কৰাৰ সময়তহে গম পাম। আৰু ব'লক তেন্তে গৈ থাকোঁ। যাওঁ আপুনি তাতে কিবা এটা খাই ল'ব। আৰু আহি পালোহি। বহুত দূৰতে মানে গাড়ীৰ পৰা নামি খোজকাঢ়ি আহিব লাগিব। আৰু আমাৰ লগত তলৰ বাইদেউ আৰু বাইদেউৰ ল'ৰাটো সিহঁত দুটাও আহিছে। আৰু সেয়াই আহি পাইছোঁহি। আপোনালোকেও চাই থাকক, বেছিকৈ ভইচ অভাৰ কৰি নাথাকোঁ। অৰিজিনেল ভিডিঅ' সৈতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু বাৰেৰহণীয়া অনুষ্ঠানৰ এয়া নামঘৰৰ চোতালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰদেৱ পূব নাম ওৰি গ'ল। ভাপত দিয়া পিঠা ইমান ধুনীয়া লাগছে। আমি ফোন কৰাৰ লগে লগে কৈছে আমি যাম, মানে তেওঁ এটা আনন্দিত হৈছে। আৰু এই মানপত্ৰ বা মূল্যৱান নহ'লে এটা এনেধৰণৰ মূল্যৱান যে এইখন পোৱাৰ পিছত তেওঁলোকৰ দায়িত্ব আহিব, তেওঁ নিজে এটা আত্মসন্তুষ্ট হ'ব। কিন্তু যিখিনি নেকি যাবলৈ না উঠি এইখিনি মাজলৈ যোৱা মা ফটো মাৰি। এইটো যে আজিকালি চৰকাৰী স্কুলবিলাকত বনাইছে। ঢেঁকী চলি আছে ছাৰ, মা ঢেঁকী দি আছে। এইবাৰ বোলে খাই এইটোও খাই ন? এইটো মানে এইটোৱে, এইটো মৰা।
এইটো মৰি গ'ল এৰিয়া এয়া এনেকৈ সূতাবিলাক কাটে এইটো মুগা এয়া এনেকৈ সূতা এয়া এয়া এইটো মাৰ্বলৰ গুটি এইটো মানে কি জানা এইটো বাতুলি গুটি বুলি কয় আগতে চৰাই তৰাই মাৰে অঁ হে গাইজ আৰু যোৱাকালি ভিডিঅ' যি কৰিলোঁ সেইখিনিয়ে আৰু ভিডিঅ' কৰিবলৈ নহ'ল মানে কি হ'ল সেইখিনি চাই কৰি থাকোঁতে মানে কি হ'ল ছোৱালীজনী হঠাতে হাতৰ পৰা কেনেকৈ এৰি গ'ল জানো তাৰপিছত গৈয়ে তাই হেৰাই গ'ল আৰু বহুতখিনি কৰি মেলি যেনিবা মানে মানুহখিনি আছিলে বহুত সহায় কৰা মানুহ আছিল আৰু যিসকল মানে পুলিচসকল আছিলে তেওঁলোকে বহুতখিনি সহায় কৰি মেলি ছোৱালীজনীক বিচাৰি পালোগৈ যেনিবা 2-3 মিনিটৰ ভিতৰতে তাইক যেনিবা পাই গ'লোঁ বেছি সময় নালাগিল কাৰণ মই এনেই বিচাৰি থকা নাছিলোঁ কাৰণ জানো এনেকৈ বিচাৰি থাকিলে কেতিয়াও নাপাওঁ লগে লগে পুলিচৰ ওচৰলৈ গ'লোঁ তেওঁলোকক কাষ চাপিলোঁ আৰু ক'লোঁ যে ছোৱালীজনী এনেকৈ হেৰালে আৰু কৈছে যে একো ভয় খাব নালাগে যিহেতু আমি বিজ্ঞান মেলাত সোমাওঁতে হৈছিল আৰু বিজ্ঞান মেলাত সোমাওঁতেই গেটতেই CCTV কেমেৰা আছে আৰু সেইকাৰণে ইমান বেছি দিগদাৰ নাই বুলি ক'লে তথাপিতো মানুহ এগৰাকীক লগ পালোঁ তেওঁলোকত কোনো ধৰণৰ যোগাযোগী ভালকৈ কথা পাতিবও নাপালোঁ কাৰণ তেওঁ দৌৰা-দৌৰি হৈছিলে গুচি গ'ল যোনে পাইছিলে মানে নাম চাম একোৱে নাজানো কিন্তু আপোনালৈ বহুত ধন্যবাদ জীৱনটো ঘূৰাই দিয়া নিচিনাও হ'ল আচলতে ছোৱালীজনীক বিচাৰি ইমান সোনকালে আপোনালোকে নি তাত জমা দিলে আৰু খুব কম সময়ৰ ভিতৰত বিচাৰি পালোঁ বহুত ধন্যবাদ আপোনাক আপুনি যোনেই হয় আপোনাক দেখা পালোঁ নাম চাম কি ঘৰ ক'ত একোৱে সুধিব কৰিব নাপালোঁ কাৰণ সেইখিনি সময়ত অৱস্থাটো যেনেকুৱা হৈ গৈছিল আৰু এইবিলাক একো মানে কি কৰিম কি নাই একোৱে বিচাৰি পোৱা নাছিলোঁ তথাপিতো যি নহওক দিনটো বেয়া আছিল যেনিবা বেয়া মানুহৰ হাত নালাগিল আৰু ভাল মানুহৰ হাতত লাগিলে ছোৱালীজনীক সোনকালে নি তাত অনুসন্ধান যিবিলাক কাউণ্টাৰ আছে তাত নি পেলাই তাইক দিলেগৈ আৰু খুব সোনকালে তাইক যেনিবা বিচাৰি পেলাই পালোঁ আৰু সেয়াই তাইক পাই লগতে গুচি আহিলোঁ কাৰণ আৰু তাত ৰৈ থকা নাই এইবোৰ জেগাত যেন আচলতে সদায় ল'ৰা-ছোৱালী ডাঙৰ হ'লে ভাল সৰু ল'ৰা-ছোৱালী লৈ এইবোৰ জেগাত যাবলৈ নাপায় আৰু মইতো আৰু কেতিয়াও নাযাওঁ এনেকুৱা জেগাত বেছি ভিৰ ভাৰ জেগাত মইতো কাণত ধৰিছোঁ আৰু জীৱনত কেতিয়াও এনেকৈ লৈ পেলাই নাযাওঁ বহুত বেয়া দিন আছিল কিবা এটা হয়তো ভাল দিন আছিলে সেইকাৰণে ভাল হ'ল আৰু বেয়া হৈ ভাল হ'ল যেনিবা সেয়াই সাহিত্য সভা মেলা চালোঁ ভালেই লাগিল যেনিবা অসমৰ আটাইতকৈ ডাঙৰ এখন যিহেতু সাহিত্য মেলা সাহিত্য সভা আৰু চাই পেলাই যেনিবা ভাল লাগিল আৰু কিবাকিবি কেইটামান ল'লোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আৰু সেয়াই বস্তুবিলাকৰ দাম দৰ ঠিকে আছে ইমান নহয় 700মান টকাৰ কিতাপ লোৱা হ'ল খালি যিহেতু সৰস্বতী পূজা আছিল আৰু সেইকাৰণে ছোৱালীয়ে ভাবিও আছিলে কিতাপ কেইখনমান ল'ম বুলি সেইখিনিও লোৱা হ'ল আৰু দেখাইছোঁ কি লৈছোঁ প্ৰথমতে এইখন দেউতাই ইয়ালৈ আহিলে মানে পুথি-চুথি পঢ়ি থাকে আৰু সেইকাৰণে আহিলে পুথি-চুথি পঢ়ে সেইকাৰণে এখন ঠগা আনিলোঁ যিহেতু পুথি-চুথি পঢ়িলে ভাল হয় হাতত লৈ পেলাই পঢ়ি থাকে সেইকাৰণে আৰু এইবিলাক বস্তু
সদায় ব্যৱহাৰ নহয়, কিন্তু মানুহৰ ঘৰত খুবেই জৰুৰী এটা বস্তু হয়। সেইকাৰণে এইখন ঠগা ল'লোঁ। আজিকালি স্কুলত বিভিন্ন প্ৰগ্ৰেম কিছুমান হৈ থাকে, এনুৱেল ফাংচনৰ সময়ত যিকোনো বস্তু লাগি যায় যেতিয়াই তেতিয়াই, আৰু সময়মত বস্তুবিলাক বিচাৰি পোৱা নাযায়। সেইকাৰণে জাপি দুটা ল'লোঁ। দুইটা বেলেগ বেলেগ কালাৰে ল'লোঁ, মই একে কালাৰৰ নল'লোঁ। এই দুটা ওপৰত মানে কভাৰ, প্লাষ্টিক কভাৰ মেৰিয়াই পেলাই ওপৰত আঁৰি থ'ম, তেতিয়া লেতেৰা নহ'ব আৰু। সেইকাৰণে এতিয়া এনেকৈ থৈ দিছোঁ। এয়া জাপি দুটা। তাৰপিছতে ল'লোঁ এখন ঘিচা শ্বল, ঘিচা নে ভিচা কয় জানো, সেইটো কাপোৰৰ শ্বল। এইখন মোৰ বৰ ভাল লাগিল ডিজাইনটো, সেইকাৰণে মালৈ লৈ আহিছোঁ। মা যিহেতু যোৱা নাছিলে, আৰু বয়সস্থ মানুহে এনেকুৱাবিলাক ল'লে অকণ ভাল দেখে, সেইকাৰণে এইখন লৈ আহিলোঁ। এখন মালৈ আনিছোঁ। আৰু যিহেতু বহাগৰ সময়ত এনেকুৱাবিলাক লাগি থাকে, চুমনলৈ এটা এনেকুৱা চাৰ্ট এটা আনিছোঁ, বিহুৰ গামোচাই বোৱা। এইটো এটা চাৰ্ট, আৰু এইটো বেক চাইডটো ভাল লাগিলে, বহুত ধুনীয়া লাগিলে এইটো। আৰু এটা ঘিচাৰ এইটো আনিছোঁ। এইটো কুৰ্তাবিলাকৰ ওপৰত ল'ৰা মানুহবিলাকে পিন্ধিলেও অকণ ভাল লাগে, সেইকাৰণে এইটো এটা ঘিচাৰ আনিছোঁ। আৰু এইটো অকণ ডাঙৰ হৈছে, দুইটাই যেনিবা ডাঙৰ হৈছে, অকণ ডাঙৰ লৈছোঁ, যিহেতু পিছলৈকৈ হ'ব। এয়াই আছিল বজাৰ। আৰু জন্মদিনত যিহেতু কিতাপ গিফ্ট দিয়ে, কিতাপ কিনি আনিলোঁ। কিতাপ স্কুললৈ এখন, আৰু তাই ল'লে 4খনমান কিতাপ, এনেকৈ কিবাকিবি ল'লে। আৰু পাওঁ যদি দেখুৱাই দিম ৰ'ব, ক'ত তাই থ'লেগৈ জানো। আৰু সেই সৰু সুৰা কেইটামান বস্তু আৰু লোৱা গৈছে, সেয়াই। অকণমান সেউজীয়া হৈছে বুজিছা। আৰু এইটো শুকাই থকা পাত, আৰু পানীত দিলে বোলে এইখিনি জি যায়, কেইটামান জিছে বাৰু। আৰু থৈ দিছোঁ, কালিৰ পৰা অনাৰ পৰা এনেকৈ পানীতে থৈ দিছোঁ। ইয়াত কণ্টেণ্ট দিছে দেই, ইয়াত কালাৰৰ নাম আছে, ভাইলেট কালাৰ, আৰু ইয়াত কিবা লিখা আছে। এতিয়া স্কুলত হয় এখন, নহয় এখন দিয়া যাব। আৰু এখন ছোৱালীয়ে পঢ়িব ঘৰত, লক্ষ্মীনাথ বেজবৰুৱা, আৰু ডক্টৰ ভূপেন হাজৰিকা, আৰু এলবাৰ্ট আইনষ্টাইন। এইখন দিলেও ভাল হ'ব, গম পাইছা স্কুলত। তেতিয়া আমাৰ চব ষ্টুডেণ্টছে তাৰ ব্ৰেইন লৈ ল'ব। এইকেইখন একেখন, 1, 2, 3, 4খন কিতাপ। আৰু বহুত দিনৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আশা কৰিলোঁ ভাল পাব।